নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল উপাসনা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মন্দিৰত নামঘৰত আমাৰ মাহিলী ভাগৱত পাঠ আছে আৰু এইবাৰ পাল্লাটো আমাৰ তাত পৰিছে আৰু আজি আমাৰ শৰাই আছে। তাতে আপোনালোকক মই মন্দিৰত গৈ আমি সকলোখিনি দেখুৱাই থাকিম। প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে দেৰি নকৰি একেবাৰে মন্দিৰতে লগ পাইছোঁ। এয়া মই চাদৰ মেখেলা পিন্ধি ওলাই ল'লোঁ আৰু আপোনালোকক একেবাৰে মন্দিৰতে লগ পাইছোঁ। আমি মন্দিৰ আহি পাই গ'লোঁ আৰু প্ৰথম আহিছোঁ যেতিয়া বহুত মানুহ নায়েই। দেউতা আৰু মন আগতে আহিছিল আৰু এতিয়া আমি আহিছোঁ। মই এবাৰ গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই দিম, আপোনালোকে চাবচোন। এইফালে আমাৰ শৰাই যোগাৰ, যিহেতু এইটো মাহিলী পাঠ, সেইবাবে বহুত মানুহ নহয়। হায়েষ্ট 30টা বা 40টা এইকেইটাই হ'ব, তাৰ ওপৰত আৰু বেছি মানুহ নহয়। আৰু এতিয়া আমাৰ এই চাকিখোৰ জ্বলাব লাগিব। গোটেই চাকি ইয়াতে থকা গোটেইকেইখোৰ চাকিয়ে আমি জ্বলাব লাগিব আৰু সেইবাবে মই উঠিছোঁ। এইজনী মই আৰু এইফালে আমাৰ এইটো দাদা। মই এখোৰকৈ যোগাৰ কৰি আছোঁ আৰু মাও যাব বাৰু, মাও লগত যাব, নহ'লে অকলে ইমানকেইখোৰ জ্বলোৱাটো সম্ভৱ নহয়, কাৰণ এটাকৈ তেল দিয়া, আকৌ সিয়া দিয়াৰ লগতে আকৌ ধূপ লাগিব। গতিকে গোটেইখিনি একেলগে দিয়াটো পচিবল নহয় কাৰণে মাও গৈছে লগত সহায় কৰি দিবৰ কাৰণে। মা আৰু মই চাকি জ্বলাই আছোঁ আৰু মই অলপ স্পীড কৰি দিছোঁ, কাৰণ নহ'লে আপোনালোকৰ চাওঁতে একদম আমনি লাগিব। যিমানহে টাইম লাগিছে সেইবাবে অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ মই। গেটটোত দুখোৰ চাকি দিব লাগে দুফালে, আৰু মই দিছোঁ। এইফালে বাইদেৱে মোক কিবা হাঁহি উঠি আছিলে, সেইবাবে মই হাঁহি আছিলোঁ আৰু ইয়াতে এশৰ দিম আৰু আনফালে এশৰ দিম। ইয়াতে মা আৰু মই ইয়াতে চাকি জ্বলাই আছোঁ। যিহেতু বহুত কেইখোৰ চাকি আছে, একদম অকলে বহুত টাইম লাগে, সেইবাবে দুয়োজনীয়ে কৰিছোঁ আমি। মই বাৰু আপোনালোকক দেখুৱাই দিম এবাৰ। চাওক ইমান ধুনীয়াকৈ জ্বলি আছে চাকিকেইটা। এতিয়াও হোৱা নাই বাৰু, আৰু কেইখনমান বাকী আছে। ইয়াতে আহিলোঁ মই চাহৰ যোগাৰ সজাবলৈ। মই আপোনালোকক আগতেই কৈছোঁ যে আমাৰ এই মাহিলী পাঠত একেবাৰে মানুহ নহয়, কিন্তু কাতিপুহীয়া পাঠত বহুত ভাল লাগে। তাতে একদম 70টা 75টা এনেকুৱা মানুহ হয়, কিন্তু এতিয়া ইয়াতে একেবাৰে মানুহ নহয়। সেইবাবে এতিয়া কমকৈ কেইখনমান প্লেট সজাই লৈছোঁ আৰু চাহখিনি দিলোঁ। এইখিনি মই স্পীডত দি দিছোঁ আপোনালোকক, যিহেতু ভিডিঅ'টো একেবাৰে নহ'লে বহুত দীঘলীয়া হৈ যাব, সেইবাবে মই ভিডিঅ'টো স্পীডত দি দিছোঁ। চাহ দিলে, চাহ খালে আৰু এতিয়া এইফালে চাহৰ প্লেট। আমি আজি চাহ খুৱাইছোঁ। এয়া লাড়ু, পেৰা, তাৰপিছত পিঠা আৰু ভুজিয়া এনেকৈ খুৱাইছোঁ। আৰু এতিয়া একেবাৰে মানুহ নহয়, যিহেতু মাহিলী পাঠ। কাতিমহীয়া পাঠ হ'লে বহুত মানুহ হয়, 60-70টা হয়, কিন্তু এতিয়া যিহেতু মাহিলী পাঠ মানুহ নহয়েই আৰু। অপূৰ্ব মামা আহিছে।
মই চাহকাপ খাই ল'লোঁ যিহেতু একদম বহুত টাইমৰ পৰা একো খোৱা নাছিলোঁ, বহুত পিয়াহ লাগিছিলে, সেইবাবে চাহখিনি খাই ল'লোঁ। আৰু যিহেতু আমাৰ মন্দিৰটো পুখুৰীৰ পাৰত বহুত বেছি বতাহও লাগি থাকে, ঠাণ্ডাও লাগিছে, সেইবাবে চাহখিনি খাই দিলোঁ আৰু। আমি ইয়াতে মা দেউতা মই সেৱা ল'লোঁ, মনে নল'লে সি ধুতি পিন্ধি অহা নাই বাবে। ইয়াতে প্ৰসাদ বিলালে, প্ৰসাদ এতিয়া আমি খাই আছোঁ। আজি ভিডিঅ'টো ইমানে আছিল, ভিডিঅ'টো চাই কেনে জনাবলৈ নাপাহৰিব। যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।